আইখাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে উঠি মই ভাবিলোঁ যে মই এটা ভিডিঅ' শ্বুট কৰোঁ, য'ত মই ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি কিনো খালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰপিছত ভাবিলোঁ যে অকল জানো দেখুৱাই থাকিলে হ'ব, ৰেচিপি এটাওতো দিব লাগিব। ৰেচিপিটোত নিদিলেতো আপোনালোকে খং কৰিব মোক যে এইজনীয়ে বুলি বা অকল দেখুৱাইহে থাকে, একো এটা ৰেচিপি নিদিলে চাই ভিডিঅ'টো লাভ নহ'ল। ভিডিঅ'টোতো লাভদায়কো হ'ব লাগিব, সেইকাৰণে ভাবিলোঁ যে প্ৰথমতে মই ৰেচিপিটোকে শ্বেয়াৰ কৰি লওঁ। আজি ঔটেঙা আচাৰ ৰেচিপিটো লৈ আহিছোঁ, তাৰপিছত দেখুৱাই আছোঁ যে ৰাতি মই কি খালোঁ আৰু দুপৰীয়ানো কি খালোঁ। প্ৰথমতে এয়া মছলা এটা বনাই ল'ম। মই ইয়াতে মেনশ্যন কৰি দিছোঁ যে কি কি মছলা দিছোঁ। এইখিনি অলপ সময় ভাজি থাকিম শুকান কেৰাহীত। তাৰপিছত এইখিনি এটা প্লেটত উলিয়াই পেলাই ঠাণ্ডা কৰি ল'ম। তাৰপিছত এইখিনি মই পিচি ল'ম, গৰমে গৰমে নিপিচোঁ, অকণমান যেতিয়া ঠাণ্ডা হৈ যাব তাৰপিছত মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। তাৰপিছত এখন কেৰাহীত মই ইয়াতে মিঠাতেল দিছোঁ। আচাৰ বাবেতো জানেই যে মিঠাতেলেই দিব লাগে। তাৰপিছতে শুকুৱাই ৰাখিছিলোঁ যে মই অকণমান সময় শুকুৱালোঁ, এঘণ্টামান কাঢ়া ৰ'দত শুকুৱাই দিছিলোঁ। এইখিনি ভাজি ল'লোঁ অলপ সময়। তাৰপিছত ইয়াত মই নিমখ দি দিছোঁ, হালধি দি দিছোঁ আৰু যে বনাই ৰাখিছিলোঁ মছলাখিনি সেইখিনিও দি দিছোঁ। এতিয়া এইখিনি দিয়াৰ পিছত ইয়াতে অকণমান জলকীয়া গুড়া দিছোঁ কালাৰৰ বাবে। অলপ সময় ভাজি থাকিম। তাৰপিছত ইয়াত মই 1 কাপ গুড় দি দিছোঁ। অলপ মিঠা মিঠা হ'লে ভাল লাগিব আচাৰটো। অকণমান পানী দি দিছোঁ, শুকুৱাই দিম পানীটো মই। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। আৰু লাষ্টত অকণমান মই নেমু ৰস দি দিলোঁ। এয়া ঔটেঙা আচাৰ হৈ গ'ল। 3 4 দিনৰ পিছত খাই বেছি ভাল লাগে। লগে লগে খোৱাতকৈ 2-3 দিন যেতিয়া হৈ যায়, অকণমান কোমলি যায়, তেতিয়া বেছি ভাল লাগে খাই। আজি এয়া ৰাতিপুৱা ব্ৰেকফাষ্টত এয়াই আছিল। আৰু দুপৰীয়ানো কি খালোঁ সেয়া ব'লক আকৌ দেখুৱাই আছোঁ। এয়া মই দুপৰীয়াৰ কাৰণে ভাত বনাইছিলোঁ, এয়া ভাত বাঢ়িছোঁ। লগতে বনাইছিলোঁ মই চিলি চিকেন। সেইটো ৰেচিপিও মই অন্য এদিন আপোনালোকলৈ লৈ আহিম, অকল দেখুৱাই যে থাকিম সেইটো নহয়। মই এয়া চিলি চিকেন বনাইছিলোঁ কেপচিকাম দি পেলাই, আৰু লগত আছিলে মগু দালি। এয়া মাহ প্ৰসাদৰ দালি হয়। এইটো ৰেচিপি মোৰ আপোনালোকে শ্বৰ্টছত পাই যাব। মই এইটো ৰেচিপি দিছোঁ নেকি আগতে এবাৰ, এইটো নতুনকৈ বনাইছোঁ, কিন্তু আগতে মই এই দালিখনৰ ৰেচিপি দিছোঁ। এয়াই দুপৰীয়া আছিলে। আৰু ৰাতিলৈ মই কি বনাওঁ সেইটো আপোনালোকক কৈ আছোঁ যে দুপৰীয়া যিহেতু চিকেন খালোঁ, ইমান হেভি হৈ গ'ল, ৰাতি কিবা এটা বইল খাম আজি। সেইকাৰণে ৰাতি ভাবিছোঁ কিহৰ বইল বনাম জানো। মাছ আনি থোৱা আছিলে, কচ মাছ। ইমান বাৰু হেল্ডি নহয়, কিন্তু মই কচ মাছেই বনালোঁ, কচ মাছৰ বইল বনালোঁ ৰাতি। আৰু সেয়াই আছিলে। মই এয়া যোনটো ৰাতিলৈ বইল বনাইছিলোঁ সেয়া মই দিনতে বনাই ল'লোঁ। ইমান ঠাণ্ডা পৰিছে নহয় আৰু ইমান বৰষুণ দি আছে যে ৰাতি বনাবলৈ মন নাযায়, সেইকাৰণে মই দিনতে বনাই ল'লোঁ। দুপৰীয়াখিনিও আৰু ৰাতিখিনিও মই দিনতে বনাই ল'লোঁ। আৰু সৰু আলু বনাইছিলোঁ। এয়া হৈছে ৰাতিৰ ডিনাৰটো। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব দেই। আজি